Hello everyone, welcome back to my YouTube channel. মই আহিছো আপোনালোকৰ ওচৰত মোৰ আন এটি নতুন vlog ভিডিও লৈ। সো আপোনালোকে যদি মোৰ ভিডিওটো চাবলৈ ইন্টাৰেষ্টেড হয় তেনেহলে ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু আজি মোৰ ভিডিওটো হৈছে আমি 15 আগষ্টত ফুৰিব গৈছিলো সবে মিলি কেনে। সো মানে মোৰ ভিডিওটো দিউতে অলপ দেৰি হ'ল কাৰণ মোৰ মোবাইলটো বেয়া হৈছিলে। মই ভিডিও বনোৱা টাইমত যিবোৰ মানে ভয়েসত কৈছিলো সেইবোৰ একো শুনা পোৱা নাই মোৰ মোবাইলত, সো হেতু কাৰণে মোৰ ভয়েস ওভাৰ দিব লগা হ'ল। সো বলক মোৰ ভিডিওটো স্টাৰ্ট কৰো। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways. সো আমি গৰচুক আহি পালো। আমি গৰচুকৰ পৰা লেফট সাইডে যাম, দীপৰ বিল হৈ কেনে যাম। আমি একচুয়ালি চান্দুবিত যাম। সো চাই থাকক আমাৰ লগত কোন কোন আহিছে আৰু আগত মই দেখুৱাই আছো আমাৰ সব মানে সকলোবোৰ গ্ৰুপটো মানে আমাৰ গ্ৰুপত কোন কোন আহিছে সেইবোৰ দেখুৱাই আছো আগত। মানে সবে আগা পিছা হৈ গৈছে আহোতে আহোতে। সো আগত আমি ৰখিছো, তাতে মই দেখুৱাই আছো আপোনালোকক কোন কোন আহিছে। Let's make this fleeting moment last forever. So tell me what you're waiting for. I'm gonna keep it frozen here forever. There's no regretting anymore. It's worth the wait, even so far away. I'm making the night mine until the day I die. No lie.
এয়া আমি দীপৰ বিল আহি পালোঁ আৰু সেইদিনা 15 আগষ্টৰ কাৰণে পুৰা মানুহ ভিৰ হৈ গৈছিলে গোটেই ৰাস্তা জাম হৈ গৈছে সবে মানে 15 আগষ্টৰ কাৰণে ফুৰিব আহিছে আৰু ৰাইড দিবৰ কাৰণে আৰু আমাৰ গ্ৰুপতে নাই বুলিও 25-26 জন মানুহ গৈছে হেতু কাৰণে পুৰা ভাল লাগিছে আৰু সবে একেলগে গৈছো সো আৰু চাই থাকক আগত দেখুৱাই আছো আমি এতিয়া গৈ পোৱা নাই আমি একচুয়ালি চান্দুবি যাম বুলি কৈছিলোৱে মই আগতে সো চাই থাকক আগত আৰু দেখুৱাই আছো
দেখাই নাছিলোঁ মই এনেই একদম দেখা পাই চ' আমি ইয়াতে কিবা খাবৰ কাৰণে ৰখিলোঁ চানডুবি আহি পালোঁৱে আমি অলপ আগত আছে চ' দেখুৱাই আছোঁ আৰু আগত ৰাতিপুৱাৰ পৰা মানে একো খাই যোৱা নাছিলোঁ সেইটো কাৰণে বহুত ভোক লাগি আছিলে সেইটো কাৰণে আৰু ৰখি কেনে খাই দিলোঁ আৰু ইয়াতে খাবৰ কাৰণে তেনেকুৱা একো পেট ভৰা বস্তুৱে নাই ইয়াতে সেইটো কাৰণে এনাৰ্জিৰ কাৰণে ষ্টিং খালোঁ আৰু চিপছ খালোঁ কুৰকুৰি সেনেকৈ গ'লোঁ তাৰপিছতে চাই থাকক আগত দেখুৱাই আছোঁ ফাইনেলি আমি আহি পালোঁ চানডুবিত চাই থাকক ইয়াতে মানে কি সেনেকুৱা চাব লগা একো বস্তু নাই সেইটো কাৰণে আমি আকৌ ইয়াৰ পৰা চানডুবি ৱাটাৰফলত গৈছোঁ ৱাটাৰফলটো ইয়াৰ পৰা দূৰ হয় চানডুবিৰ পৰা ভিতৰত যাব লাগে ইয়াতে মানে আমি গম নাপাওঁ মইতো ফাৰ্ষ্ট টাইম আহিছোঁ মানে ফাৰ্ষ্ট টাইম গৈছোঁ মই চানডুবিত চ' ইয়াতে ফাৰ্ষ্ট সোমাইছোঁ তাৰপিছত আমি চানডুবি ৱাটাৰফলত গৈছোঁ চাই থাকক মই দেখুৱাই আছোঁ আগত আৰু মই আগতেও কৈছোঁ মোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে মই মানে যিবিলাক ভিডিঅ'ত ভইচত মই কৈছিলোঁ যিবোৰ সেইবোৰ একো শুনা পোৱা নাই সেইটোৰ কাৰণে মই এতিয়া আকৌ ভইচ অভাৰ দিব লগা হৈছে আৰু মোৰ মোবাইলটো বেয়া হোৱাৰ কাৰণে মই এডিটো কৰিব পৰা নাই মোবাইলত মানে সোনকালে এইটোতো ভিডিঅ'টো আমি 15 আগষ্টত গৈছিলোঁ তো 15 আগষ্টতে কৰা ভিডিঅ' হয় চ' মই এতিয়া মানে বেলেগ মোবাইলত আকৌ এডিট কৰিব লগা হৈছে
Wherever we go, we'll always know. From the highest mountain to the bottom of the ocean, yeah. Our song is running like a river. Let the current take us there. This is a couple. और ये सिंगल फसेंगे এইটো এটা সিঙ্গেল ফসেंगे এইটো চাক মুখখন ভালকে এইটো আমাৰ বিউটি কুইন এইটো বেগলা হাতী হাতী সানা কি কয় ডেস্টিনেশন ইন্দা দিকি কয়তো সান্দুলি দিল এই মেরি লেটরা হইনি জাপ মার এটা এটা বাড়ি দিয়া এই মে নাও তো মজা এটা জাপ মারো পুরো পিন্দি আইছ না কেনে কি সেক লাগিবে এই হিন্দিতে লাগতে রে কেনা খবৰতে এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ চান্দুবি ৱাটাৰফলত ইয়াত তেনেকুৱা একো স্পেচিয়েল চাব লগা বস্তু নাই নদী এটা আছে আৰু এনেকুৱা গছ গছনিবোৰ আছে মানে মানুহবোৰ ইয়াতে চাগে পিকনিক খাবৰ কাৰণে আহে এইটো পিকনিক স্পট মানে পিকনিকৰ ঠাই হয় চাগে চান্দুবিৰ এতিয়া আমি ৱাটাৰফলত যাম সেইটো কাৰণে আমাৰ ইয়াত মানে বেছি একো ভাল লগা নাই চ' চাই থাকক দেখুৱাই আছোঁ চান্দুবি ৱাটাৰফলটো মই কৈছোঁৱে বহুত ভিতৰত হয় ইয়াৰ পৰা দেখুৱাই আছোঁ চাই থাকিলে হ'ল আমি আধা ৰাস্তাৰ পৰা বৰষুণে পালোঁ পুৰা বৰষুণত জিকি হ'লেও গৈছোঁ এইখিনিৰ পৰা মই ইমান ভিডিঅ' কৰিব পৰা নাই মোবাইলটোৰ কাৰণে বৰষুণৰ কাৰণে মানে মোবাইলটো ভিজি যাব মজা লাগছে যাই আছো জাগে মাখা কম আমি মেন্টৰ কুটা কুটা ক্লিয়াৰ নাই হাও গম জাগে মাখা ও হাতি
এই বৰষুণ ভিজি টান লাগছে আজি আধা ৰাস্তাৰ পৰা বৰষুণে পালো ফাইনেলি আমি চান্দুবিৰ ৱাটাৰফলত আহি পালো আমি বৰষুণ ভিজি ভিজি যাই আছো এতিয়া हमारा ग्रुप है हम लोग इधर पे मौज कर रहे हैं মক্কেল ৱাটাৰফল আহি পালো বৰষুণ ভিজি ভিজি মজা লাগছে মানুহ আমাৰ গেং আধা আগত গেল আধা আগত আছে আমাৰ গেং বিলাকে মানুহ ৱাটাৰফলত আজি এই ভিডিঅ'টো দিবা নেকি নম্বৰ এটা আমাৰ গেং গেং কেইটা গা ধুবি না নাই ৱাটাৰফুল বোলে এটাই মানুহ আহিয়ে আছে একদম মানুহ অহা শেষে হোৱা নাই পারফিউম নাই তো স্যানিটাইজার হে স্যানিটাইজার है बगा পারফিউম বলে ভাবছিল কোনে কি মিডিয়া টিভি নেকি মানে আমি এটা ওয়াটারফুল আমি এটা আইছো আৰু প্ৰথমতে হাই গাইস মই এটা চান্দুবি ওয়াটারফুলত আইছিলো চান্দুবি ওয়াটারফুল তার এতে মানে ইমান মানে চাবা লাগা মানে জায়গা নাই এখানে আমি পস্তাই আছো তুমি যদি আহিবা আপনি আপোনালোকে যদি আহিবা তে মানে আপোনালোকে যদি আহিবা মানে আগতে মানে কি কৰিছো নাহিবা ধন্যবাদ আমি যাবই নাপাম ৱাটাৰফলত এইতে আছে ৱাটাৰফল তাতে গোটেই ল'ৰা মানুহ ভিৰ কিপেড মাৰিছো কিপেড কাম মানুহ আহিয়ে আছে শেষে হোৱা নাই মানুহ আহা ওচৰৰ পৰা যায় দেখাব পাব লাগিছে মানুহৰ ভিৰ এনেকুৱা লাগিছে ইয়াতে কৰোণা কি বস্তু ইয়াতে কোনো চিনিয়ে নাপায় সেই জছ জাপ মাৰিব বোলে দুখ লাগছে জোতাটোৰ কাৰণে দে জাপ মাৰ ইয়াৰ পৰা ইয়াতে জাপ মাৰি দে চ' আমি আহিলোঁ ৱাটাৰফলৰ পৰা আহাটো মই ইমান দেখুৱাই নাথাকিলোঁ বৰষুণৰ কাৰণে আৰু ইয়াতে আমি হোটেলত ৰখিলোঁ কিবা খাবৰ কাৰণে একো খোৱা নাছিলোঁ চ' অহা টাইমতহে খালোঁ আমি যোৱা টাইমত একো খাই নগ'লোঁ চ' থেংক ইউ ছ' মাছ গাইজ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব
আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ নটিফিকেশ্যন পাই থাকে। থেংক ইউ।